তলসৰা শেৱালি ফুলবোৰ দেখিলে বাৰু মোৰ দৰে আপোনালোকৰো মন বেয়া লাগেনে? সঁচাকৈ যদি ফুলবোৰ গছতে ফুলি থাকিলেহেঁতেন কিমান যে ধুনীয়া লাগিলেহেঁতেন। ফুলবোৰ নষ্ট নোহোৱাকৈ কেনেকৈ সযতনে ৰাখিছোঁ চাওকচোন। ফুলবোৰ এনেকৈ বুটলি কেইবাবাৰো চাফাকৈ ধুই লৈছোঁ। শেৱালি ফুল দেখিলেই, শেৱালি ফুলৰ সুগন্ধ পালেই দুৰ্গা পূজালৈ মনত পৰে নহয় জানো? কিন্তু আমাৰ এই শেৱালিজোপা 12 মাহেই ফুলি থাকে। শেৱালি ফুলবোৰ মই এনেকৈ ৰ'দত শুকুৱাই থৈ দিছোঁ। শেৱালি ফুল আৰু পাত মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া সকলোৱেই জানে। গতিকে মই ভাবিলোঁ শেৱালি ফুলৰ ৰেচিপি এটাকে দিওঁ। সকলোৱেই জানে, কিন্তু মইনো কেনেকৈ বনাইছোঁ চাওচোন। মই প্ৰথমে জলকীয়া লৈছোঁ, তাৰপিছত নহৰু, পিঁয়াজ, নিমখ লগতে কলা দালি দুটামান লৈছোঁ। কলা দালিকেইটা মই 2 ঘণ্টামান আগতে ভিজাই থৈছিলোঁ। এতিয়া মই কলা দালিকেইটা ভালদৰে ধুই লৈছোঁ। তাৰপিছত মই মিক্সিত সকলো বস্তুৰ লগতে শুকাই থোৱা শেৱালি ফুল আৰু কেঁচা শেৱালি ফুল দুটামানো দিছোঁ। কম পৰিমাণেই দিছোঁ, কাৰণ মই কম পৰিমাণেই বনাম বুলি ভাবিছোঁ। এতিয়া গোটেই সামগ্ৰীখিনি মই বহুত মিহি নোহোৱাকৈয়ে পিচি লৈছোঁ। এতিয়া ইয়াত আধা চামুচ হালধি লৈছোঁ। এয়া হৈছে পিঠাগুড়ি। ৰেচিপিটো বনাবলৈ মই পিঠাগুড়ি ব্যৱহাৰ কৰিম। পিঠাগুড়ি সলনি বেচনো ব্যৱহাৰ কৰিব পাৰি, কিন্তু আজি মই পিঠাগুড়ি ব্যৱহাৰ কৰি ৰেচিপিটো বনাম। ইয়াত মই অলপো পানী দিয়া নাই। ইয়াৰ পিছত মই লৈছোঁ বেকিং পাউডাৰ, একেবাৰে কম পৰিমাণৰ লৈছোঁ। এতিয়া মই ভালদৰে মিহলি কৰি লৈছোঁ। কেৰাহীখন গেছত বহুৱাই দি গৰম হোৱাত খাটি সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ। শেৱালি ফুলৰ মিশ্ৰণখিনি চামুচৰ সহায়ত দি দিছোঁ। আপোনালোকেও এবাৰ এনেকৈ বনাই খাই চাবচোন। একেবাৰে তিতা নালাগে। যিসকলে তিতা বেয়া পায় সেইসকলেও খাবলৈ ভাল পাব। ৰেচিপিটো চাই কেনে পালে জনাবচোন। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাই থাকিব। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।